জান কি কৰিছা? মই এনেই আৰু চব এটা দিয়া ভাই তই ৰিলেশ্যনশ্বিপত নাযাৱ নেকি? এই দিলো ৰিলেশ্যনশ্বিপত যোৱা সপোন ৰাস্তাই চিনি নাপাওঁ ভাল ঐ ৰ भाग ले भागा হেল্ল' গাইজ তো আজি মই বিশেষ এটি কথাৰ কাৰণে আহিলোঁ তো যোৱাকালি যিহেতু ফৰেষ্ট গাৰ্ডৰ ৰিজাল্ট দিছে তো ময়ো তাত ইণ্টাৰভিউ দিছিলোঁ তো আপোনালোকক মই জনাবলৈ পাই বহুত বেছিয়ে সুখী হৈছোঁ তো আপোনালোকক মই ভাবিলোঁ মোৰ ৰিজাল্টৰ বিষয়ে জনাই দিওঁ তো আপোনালোক তো মোৰ ৰিজাল্টটো ক'ব লৈছোঁ কালিতো ৰিজাল্ট দিলে তই ৰিজাল্টটোতো বেয়া হ'ল হয়নে? চেটকেলা মোৰ ৰিজাল্ট বেয়া হ'ল বুলি মই জানো তই জানো ধৰে নাই হেৰি জানে হেল্ল' গুগল দীপলিনাক পতাবলৈ কি কৰিব লাগিব? Boycoker Tur Sahara 2 Psychota Kobe. হে হাইৰি এলে তই এটা কথা কচোন গাৰ্লফ্ৰেণ্ডক সুখী কৰিবলৈ হ'লে কি কৰিব লাগিব? অঁ দাদা মাতিছিলে আচ্ছা ইমান ইজি প্ৰশ্নটো সুধিছে গাৰ্লফ্ৰেণ্ডক সুখী কৰিবলৈ হ'লে পিছফালৰ পৰা দিলে নহ'ব আগফালৰ পৰা দিব লাগিব হাতে মাৰি মাৰি পানী নোলায় 2-3বাৰমান পূৰা স্পীড মাৰিলেহে পানী ওলায় কেলা কোনে বা বেয়া কৈ থৈ গ'ল দমকলটো এতিয়া তোমালোকে ভাবিছা চাগে এইটো কোন 46লৈ যোৱা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ চোৱা দেখিছা ছোৱালীজনী আছে তাই হ'বলগীয়া মতা হয় তাইক চেঞ্জ কৰা প্ৰথমতে হাতত ল তাৰপিছত মুখত সুমুৱাই দে তাৰপিছত অলপ থু লগাই দে তাৰপিছত আকৌ সুমুৱাই দে মা কচম কমটি কষ্ট নেকিলা বেজি থুটা সোমোৱাটো অ' ভাই কি হ'ল মালকেইটা চা না ইমান সৰু হৈ আছে খাওঁ লাগিছে সেই তেতিয়া খাই লাভ নাই বহুত টাইট কেতিয়া যে ফকিব খেতিছো ভাই কি পালি হয় এইটো ফাগুনৰ পচা বতাহ একা জাঙিয়াটো উগাই আনিলে হেল্ল' গাইজ আমাৰ মতা মানুহৰ বিলাকৰ বাৰু কেতিয়া ফূৰ্তি ভয় খং আৰু দুখ লাগে জানানে ফূৰ্তি যেতিয়া পত্নীজনী প্ৰেগনেণ্ট হয় দুখ যেতিয়া গাৰ্লফ্ৰেণ্ডজনী প্ৰেগনেণ্ট হয় আৰু খং যেতিয়া গম পোৱা যায় যে দুইজনীয়ে প্ৰেগনেণ্ট হয় আৰু দুখ যেতিয়া গম পোৱা যায় যে দুইজনীয়া বাপেক তুমি নহয় বেলেগ আন কোনো আহে চুম্মা 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 দিয়ানা চুম্মা 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 দিয়ানা ইমান তিতা যে তুমি কি খাই দিছিলা কেলা খাইছিলা নেকি ফাইনেলি 4 বছৰ পিছত এক্স গাৰ্লফ্ৰেণ্ডলৈ ফোন লগাম অঁ হেল্ল' পূজা পূজা নাই নহয় কেঁচুৱাটো টিকাটো আছে আকৌ